নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এইটো ভিডিঅ'টো হৈছে যে এটা চেল্ফ আৰ্নিং। কাৰণ আপোনালোকে ঘৰতে বহি 1 টকা ইনভেষ্ট নকৰি, 1 টকাও আপোনালোকৰ ইনভেষ্ট কৰিব নালাগে। আপোনালোকে ফ্ৰীত আপোনালোকে এই কামটো কৰিব পাৰিব। ঘৰতে আপোনালোকে এটা দিনত 500 পৰা 1000 টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে যে কৰিব এইটো কেনেকৈ কি কাম এইটো হয়। বন্ধুসকল, আপোনালোকে এটা লুডু আপোনালোকে সদায় জানে আপোনালোকে লুডু কেনেকৈ খেলে। আপোনালোকে লুডু খেলি টকা ইনকাম কৰিব পাৰিব। বন্ধুসকল, হয় এইটো আমি একদম লাইভ প্ৰুফ দেখাম। আপোনালোকক কেনেকৈ কি কৰে চব দেখাম। আৰু আপোনালোকৰ এতিয়া 1 টকা ইনভেষ্ট কৰিব নালাগে। আপোনালোকে চাইন আপ বনাই দি আপোনালোকে ইয়াত লুডু গেম ষ্টাৰ্ট কৰিব পাৰিব। বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমাৰ চেনেলটো যদি নতুন থাকে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কিবা অসুবিধা হ'লে। বন্ধুসকল, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। এইটো হ'ল লুডু নিনজা। বন্ধুসকল, আপোনালোকে যদি এইটো নাপায় তেনেহ'লে প্লে ষ্ট'ৰত যায় আপোনালোকে ডাউনলোড। বন্ধুসকল, আপোনালোকে ডাইৰেক্টলি গুগলত মাৰি দিলেও হ'ব, লুডু নিনজা বুলি মাৰি দিলে। বন্ধুসকল, ইয়াত চাব, ইয়াত আহিছে চাব। আপোনালোকে ইয়াত ডাইৰেক্ট মাৰি দিলেই হ'ল। ইয়াত মাৰি দিলে আপোনালোকৰ হৈ যাব। এইটো ৱেবছাইটত মাৰি দিলে আপোনালোকৰ আগত আহিব। চাওক, ইয়াত ডাউনলোড লিখা আছে, ডাউনলোড এপিকে ইয়াত মাৰি দিওঁ, আপোনালোকৰ ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে ইনষ্টল কৰি ল'ব। বন্ধুসকল, ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত অ'পেন কৰিব। চাওক, অ'পেন কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। আমাৰ ৰেজিষ্টাৰ কৰা আছে, আমি লগ ইন কৰিম। বন্ধুসকল, এনেকৈ আহিব। ইনষ্টল কৰাৰ পিছত লগে লগে অ'পেন কৰিব। বন্ধুসকল, আমাৰ নেটটো অলপমান চলেতো আছে। ইয়াত আপোনালোকে মোবাইল নম্বৰটো দি দিব। আপোনালোকে মোবাইল নম্বৰটো আমি দি আছোঁ। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ এটা OTP আহিব। বন্ধুসকল, OTP অহাৰ ফলত আপোনালোকে OTPটো দি দিব। লগ ইন মাৰি দিয়ক। ইয়াত চাওক, আপোনালোকৰ এটা OTP আহিব মোবাইলত। মই OTPটো দি আছোঁ। মোৰ OTPটো আহি আছে। OTPটো আহিছে। OTPটো আমি কপি কৰি লৈ আছোঁ। চাওক, মোৰ OTPটো এইটো হয় আমাৰ OTPটো। আমি ইয়াত কপি মাৰি দিলোঁ। ইয়াত কপি হৈ গ'ল। আমি ইয়াত মাৰি দিলে এইটো ভেৰিফাই মাৰি দিব। ভেৰিফাই আমাৰ লগ ইনটো হৈ যাব। তেনেকৈ আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে কেনেকৈ ইয়াত টকা ইনকাম কৰিব সেইটোৰ বিষয়ে আমি আপোনালোকক দেখাই আছোঁ। কেনেকৈ টকা ইনকাম কৰিব লাগে। আপোনালোকৰ চাইন আপ বনাছ আপোনালোকে 10 টকা পাই যাব। এইটো আমাৰ ৰেজিষ্টাৰ কৰা আছিল, সেইকাৰণে চাওক। ইয়াত চাওক, ডাইৰেক্ট ট্ৰানজেকশ্যন হিষ্ট্ৰী চাব পাৰিব। ডাইৰেক্ট আপোনালোকে ইয়াত চাওক, চাইন আপ বনাছ আপোনালোকে 10 টকা কৰাৰ পিছত আপোনালোকে 1 টকা ইনভেষ্ট কৰিব নালাগে। আপোনালোকে এইবিলাক 10 টকা দি আপোনালোকে গেম ষ্টাৰ্ট কৰিব পাৰিব, গেম খেলিব পাৰিব। আপোনালোকে 1 টকাও নাযায়। এই চাইন আপ বনাছৰ পৰা আপোনালোকে যাব। আৰু যদি উইনিং হয়, উইনিং টকাটো আপোনালোকে বেংকত বা UPI IDৰ জৰিয়তে আপোনালোকে টকাটো ডাইৰেক্ট লগ ট্ৰান্সফাৰ ল'ব পাৰিব। বন্ধুসকল, চাওক, আমি দেখাই আছোঁ। বন্ধুসকল, ইয়াত আপোনালোকে চাওক, ইয়াত অনলাইন প্লে আছে। চাওক বন্ধুসকল, ইয়াত অনলাইন আছে। ইয়াত চাওক, আপোনালোকে গেম খেলিব পাৰিব। বন্ধুসকল, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকে চাইন আপ বনাছ 10 টকা দি আপোনালোকে কোনটো খেলিব। আপোনালোকে ইয়াত চাইন আপ বনাছ 1 টকা দি খেলিলে আপোনালোকে 2 টকা পাব। আৰু 5 টকা দি খেলিলে আপোনালোকে 17 টকা পাব। বন্ধুসকল, এনেকৈ আৰু আছে। বন্ধুসকল, চাওক, আৰু আছে 15 টকা দি খেলিলে আপোনালোকে 51 টকা পাব। 35 মানে 35 টকা দি খেলিলে আপোনালোকে ইয়াত 119 টকা পাব। বন্ধুসকল, আৰু ইয়াত এটা জানিবলগীয়া কথা যে ইয়াত গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আপোনালোকে যে খেলিব কেইজন প্লেয়াৰ খেলিব আপোনালোকে এইটো চাব পাৰিব। ইয়াত আছে না প্ৰাইজ পুলৰ ওপৰত এটা স্ক্ৰল ডাউনৰ লেখা আছে কাৰ্ডচিনৰ। এইটো তোমালোকে ক্লিক কৰি দিয়াৰ লগত আপোনালোকে চাওক যে ইয়াত 2জন প্লেয়াৰ, মানে ৰেংক 1 ৰেংক 2, মানে এইটো দুজন আছে। আপোনালোকে এইটো চাওক যে 119 টকা আছে, 35 টকা দি খেলিব লাগে। এইটোত কেইজন উইনাৰ হ'ব। চাওক, ইয়াত 4জন আছে। 4জন প্লেয়াৰ খেলিব, 2জনহে উইনাৰ হ'ব আৰু 2জন টকা নাপায়।
এজনে পাব 70 টকা আৰু এজনে পাব 49 টকা 49 টকা পাব। চ' বন্ধুসকল এনেকৈ আপুনি দেখিব পাব। চ' বন্ধুসকল এতিয়া আমি আপোনালোকক টকাটো যে উইনিং হ'ব, এই উইনিঙৰ টকাটো আপোনালোকে বেংকত কেনেকৈ ল'ব। চ' বন্ধুসকল বেংকত বা UPI আইডিৰ জৰিয়তে আপোনালোকে টকাটো কেনেকৈ বেংকত উইথড্ৰল দিব। চ' এইটো আপোনালোকে দেখাইছে। চ' বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চাই অলপ পিছলৈ এই ইয়াত আছে ন, চাওক বন্ধুসকল এই ইয়াত ৱালেটৰ অপশ্যন আছে, এইটো ৱালেট, এই ৱালেটত আপোনালোকে মাৰি দিব। ইয়াত মাৰি দিয়াৰ পিছত ইয়াত মাৰি দিব। চ' বন্ধুসকল ইয়াত যে আৰু এইটো চাওক ইয়াত আছে উইথড্ৰল। আৰু বন্ধুসকল যে আপোনালোকে যদি টকাটো চাইন আপ বনাছ শেষ হৈ যায়, যদি আপোনালোকে আৰু টকা ইনভেষ্ট কৰি খেলিব খোজে, তেনেহ'লে আপোনালোকে ইয়াত এড বুলি আছে না, চাওক এই এড আছে ইয়াত, এই এডত আপোনালোকে ক্লিক কৰি আপোনালোকে টকা এড কৰিব পাৰিব। চ' বন্ধুসকল ইয়াত এড মাৰি দিয়ক আৰু ইয়াত লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াত এমাউণ্ট মাৰি দিয়ক, কিমান এমাউণ্ট এড কৰিব। এড কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে এড কৰিব পাৰিব টকাটো। চ' বন্ধুসকল আৰু ইয়াত কুপনো আছে, এইবিলাক কুপন এপ্লাইও কৰিব পাৰিব। এপ্লাই কৰিবলৈ আপোনালোকৰ কেছবেক পাব। চ' বন্ধুসকল এইটো আমি দেখোঁ আমি উইথড্ৰলটো দেখাম আজি। চ' বন্ধুসকল ইয়াত চাওক যে উইথড্ৰল দেখা আছে, আমাৰ উইনিং হৈছে 4 টকা। চ' বন্ধুসকল ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় এইটো যে আপোনালোকৰ এইটোৱে গুৰুত্বপূৰ্ণ বিষয় যে আপোনালোকৰ উইথড্ৰল বেলেঞ্চটো কিমান টকা হ'লে উইথড্ৰল দিব পাৰিব। চ' বন্ধুসকল ইয়াত মিনিমাম 1 টকা হ'লেই উইথড্ৰল দিব। চাওক মিনিমাম 1 টকা আৰু মেক্সিমাম আছে 15,000 টকা। আপোনালোকৰ মিনিমাম 1 টকা হ'লেই উইথড্ৰল দিব পাৰিব। চ' বন্ধুসকল ইয়াত চাওক যে আমাৰ UPI আইডি আছে, আমি UPI আইডিত নলওঁ, আমি বেংকত ল'ম ডাইৰেক্ট। বেংকত চাওক বেংকত ল'ম, যোৱাৰ ফলত কি হ'ব। চ' বন্ধুসকল ইয়াত আমাৰ উইনিং বেলেঞ্চ আমাৰ 4 টকা আছে, আমি ইয়াত 4 টকা ডাইৰেক্ট মাৰি দিলোঁ, কাৰণ মিনিমাম 1 টকাৰ উইথড্ৰল হ'বই। আমাৰ 4 টকা আছে, 4 টকা আমি উইথড্ৰল আমাৰ বেংক একাউণ্ট আমি এড কৰি লৈছোঁ। ইয়াত UPI আইডি এড কৰি লৈছোঁ, আমি বেংকত ল'ম। ইয়াত চাওক বন্ধুসকল উইথড্ৰল মানি আছে, ইয়াত চাওক আমি 4 টকাটো দিলে এতিয়া আমাৰ উইথড্ৰল মানি আছে, এই উইথড্ৰল মানিত আপোনালোকে টাচ কৰি দিব। চ' বন্ধুসকল ইয়াত মাৰি দিয়াৰ লগে লগে আপোনালোকে চাওক কি হয়। চ' ইয়াত আছে কনফাৰ্ম ইউ আৰ এবাউট টু উইথড্ৰল ফৰ টু একাউণ্ট নাম্বাৰ ইউকো বেংক হয়। চাওক আপোনালোকে ইয়াত অ'কে মাৰি দিব, আপোনালোকৰ টকাটো ডাইৰেক্টলি ছাকচেছ হৈ যাব। চ' বন্ধুসকল প্ৰচেছিং হৈ আছে, চাওক বন্ধুসকল চাওক ইয়াত চাওক ছাকচেছ হৈছে। আপোনালোকৰ উইথড্ৰ ৰিকুৱেষ্ট ৰিচিভ উইল বি প্ৰচেছ শ্বৰ্টলি। ইয়াত টকা মানে আমাৰ টকাটো আমাৰ ছাকচেছ হৈছে। ইয়াত টকা মাৰি আমাৰ চাওক ইয়াত আৰু উইনিং বেলেঞ্চ আমাৰ কিমান আছিল। চাওক উইনিং বেলেঞ্চ আমাৰ আগতে 4 টকা আছে, এতিয়া আমাৰ 4 টকা আৰু নাই। চ' বন্ধুসকল এতিয়া আমি কি কৰিম যে ট্ৰানজেকশ্যন হিষ্ট্ৰীত যাম। চাওক বন্ধুসকল ট্ৰানজেকশ্যন হিষ্ট্ৰীত চাই চাওক টকাটো কি হ'ল। চাওক বন্ধুসকল ইয়াত ট্ৰানজেকশ্যন হিষ্ট্ৰীত মাইনাছ হ'ল, ইয়াৰ পৰা আমাৰ মাইনাছ হ'ল, আমাৰ টকাটো ডাইৰেক্টলি বেংকত সোমাই গ'ল। চাওক উইথড্ৰ বেংক। চ' বন্ধুসকল চাওক ইয়াত আমাৰ ট্ৰানজেকশ্যন আইডি আছে, এইটো ট্ৰানজেকশ্যন আইডিটো আমাৰ এইটো একাউণ্ট আৰু ডেবিট হৈছে আমাৰ 4 টকা আহিছে। চ' বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে এনেকৈ আৰ্নিঙৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। চ' বন্ধুসকল চাওক এইটো আমাৰ বেংকৰ ষ্টেটমেণ্ট হয়। চাওক আমাৰ 6 তাৰিখে 9 মাহ 2021 আমাৰ চাওক 4 টকা আমি উইথড্ৰল দিয়াৰ লগে একেবাৰে 1 মিনিটত আহিব, 1 ছেকেণ্ডত নালাগে, লগে টকাটো চাওক বেংকত আমাৰ সোমাই গৈছে। এই 4 টকাটো চাওক।